নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ চেনেলটিত আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ গাজৰৰ হালৱা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মোৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰে। আহকচোন এতিয়া ভিডিঅ'টো হালৱা বনাবলৈ গাজৰখিনি প্ৰথমতে বাকলি গুচাই ধুই চালাড বনোৱা চেকেনিৰে ৰুকি ল'ম। এয়া ৰুকি আছোঁ গাজৰখিনি ৰুকি লোৱা হৈ গ'ল। হালৱা বনাবলৈ গাজৰখিনি ৰুকি লৈছোঁ। সৰু সৰুকৈ কাটিও ল'ব পাৰে। আৰু কি বস্তু লাগিব দেখাই দিছোঁ। গাখীৰ লৈছোঁ, এয়া চেনি লৈছোঁ, এয়া বাদাম লৈছোঁ, তেজপাত আৰু ইলাচি লৈছোঁ, কাজু লৈছোঁ আৰু ইয়াত ঘি লৈছোঁ। গাজৰখিনি সিজোৱাৰ কাৰণে কুকাৰত দি ল'লোঁ। এতিয়া ইয়াত গাখীৰো দি ল'ম, ইলাচি আৰু তেজপাতো দি ল'ম। গাখীৰ আধা দি ল'লোঁ, আধা ৰাখি থৈ দিছোঁ, সিজোৱাৰ পিছত দিম। এতিয়া ঢাকনিখন লগাই দিলোঁ, এটা হুইচেল অহালৈকে। গুচাই দিলোঁ হুইচেল যোৱাত। ধুনীয়া চেণ্ট ওলাইছে ইলাচি আৰু তেজপাত দিয়াৰ কাৰণে। লগাই দিছোঁ। ইয়াত ৰাখি থোৱা বাকী গাখীৰখিনি দি ল'লোঁ, লৰাই দিছোঁ। এতিয়া চেনিখিনি দি ল'লোঁ, বাদামখিনি দি ল'লোঁ, কিচমিচো দি ল'লোঁ লগতে। লৰাই দিছোঁ। গাখীৰটো কমি যোৱালৈকে এনেকৈ লৰাই থাকিম। শুকান হোৱাৰ পিছত নমাব পৰা হ'ব। এতিয়া ইয়াত 2 চামুচ ঘি দি ল'ম। এয়া ঘি 2 চামুচ দি ল'লোঁ, লৰাই দিছোঁ। এয়া গাখীৰ আৰু চেনিৰ ৰসটো কমি আহিছে। অলপ শুকান হ'লে নমাব পৰা হৈ যাব। এয়া একেবাৰে শুকান হৈ গ'ল। এতিয়া নমাই থ'ম। এয়া খাবলৈ বাটিত ৰেডি কৰিছোঁ। খাবলৈ বহুত টেষ্টি হয় গাজৰৰ হালৱা। গাজৰৰ হালৱা খাবলৈ ৰেডি হৈ গ'ল। বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু খাই কেনে পালে জনাব। বনাবলৈ অতি সহজ হয়।